বন্ধুসকল, অলিম্পিক খেল যাক গোটেই বিশ্বৰ খেলৰ মহাকুম্ভ বুলিও কোৱা হয়, যিকোনো খেলৰ তুলনাত ইয়াক আটাইতকৈ ডাঙৰকৈ আয়োজন কৰা হয়। ই এখন বা দুখন দেশৰ মাজৰ খেল নহয়, ই গোটেই বিশ্বৰ বিভিন্ন দেশে অংশগ্ৰহণ কৰা এক বিশাল প্ৰতিযোগিতা। প্ৰতি 4 বছৰৰ মূৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। আজিৰ এই ভিডিঅ'টোত আমি এই খেলৰ ইতিহাস আৰু ইয়াৰ লগত জড়িত বিভিন্ন আমোদজনক তথ্যবোৰ জানিম। যিহেতু ই এক বিশাল প্ৰতিযোগিতা, সেইবাবে যাতে সকলো প্ৰকাৰ মানুহেই বা সকলো দেশে ইয়াত অংশগ্ৰহণ কৰিব পাৰে, তাৰ সুবিধাৰ্থে ইয়াক 4টা ভাগত ভাগ কৰা হৈছে, যেনে গ্ৰীষ্মকালীন অলিম্পিক, যুৱ অলিম্পিক, শীতকালীন অলিম্পিক আৰু পেৰালিম্পিক। ইয়াৰ যুৱ অলিম্পিক 14ৰ পৰা 18 বছৰ বয়সৰ খেলুৱৈৰ বাবে, আনহাতে পেৰালিম্পিক শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে অনুষ্ঠিত কৰা হয়। আধুনিক অলিম্পিক খেলৰ আৰম্ভণি হয় 6 এপ্ৰিল 1896 চনত ইয়াৰ জন্ম ঠাই গ্ৰীচৰ এথেন্সত, আৰু তেতিয়াৰ পৰা 2021 চনলৈ আটাইতকৈ বেছি এই খেলবিধৰ আয়োজন কৰা দেশখন হ'ল আমেৰিকা। ই মুঠ 8 বাৰ এই প্ৰতিযোগিতাখন আয়োজন কৰিছে, আনহাতে লণ্ডনে একমাত্ৰ চহৰ য'ত এতিয়ালৈকে আটাইতকৈ বেছি 3 বাৰ এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে। আপুনি জানেনে আটাইতকৈ বেছি পদক জিকা দেশ কোনখন? আমেৰিকা হ'ল সেইখন দেশ যি এতিয়ালৈকে আটাইতকৈ বেছি 2827টা অলিম্পিক পদক জিকিছে। আটাইতকৈ বেছি অলিম্পিক পদক জিকা খেলুৱৈজনো হ'ল আমেৰিকাৰ মাইকেল ফেল্পছ। তেওঁ মুঠ 28টা পদক অৰ্জন কৰিছে, তাৰে 23টা সোণৰ, 3টা ৰূপৰ আৰু 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পতাকাখনত আপুনি হয়তো 6টা ৰং দেখিছে, কিন্তু আপুনি জানেনে এই ৰংকেইটাৰ অৰ্থ কি? আচলতে এই 6টা ৰং যেনে ৰঙা, নীলা, হালধীয়া, কলা, সেউজীয়া আৰু বগা ৰংটোৱে বিভিন্ন দেশৰ পতাকাৰ ৰঙক সূচায়, কিয়নো এই 6টা ৰঙৰ যিকোনো এটা ৰং সকলো দেশৰ পতাকাতে আছে। আনহাতে ইয়াত থকা 5টা ৰিঙে 5খন মহাদ্বীপক সূচায়, যেনে আমেৰিকা, এছিয়া, ইউৰোপ, আফ্ৰিকা আৰু ওচেনিয়া। 1937 চনৰ বাৰ্লিন অলিম্পিকত পোনপ্ৰথমে এই প্ৰতিযোগিতা প্ৰথম টিভিত সম্প্ৰচাৰ কৰা হৈছিল। ইয়াৰ আগতে কেৱল ৰেডিঅ'ত আৰু বাতৰি কাকতত খেলৰ ফলাফলবোৰ জানিব পাৰিছিল। অলিম্পিক খেলৰ সংগীতটো ৰচনা কৰিছিল স্পাইৰিডন ছমাৰে আৰু গীতটি লিখিছিল গ্ৰীক কবি কষ্টেছ পালামাছে। আজি যেনেকৈ বিজেতাক তেওঁৰ স্থান অনুসৰি সোণৰ, ৰূপৰ বা ব্ৰঞ্জৰ পদক দিয়া হয়, পুৰণি কালত এনে নিয়ম নাছিলে। এইবোৰৰ সলনি তেতিয়া বিজেতাক জলফাই গছৰ পাতৰ তাজ পিন্ধোৱা হৈছিল, যাক কেটিনাছ বোলা হৈছিল। আনহাতে 1900 চনত অনুষ্ঠিত হোৱা খেলত আকৌ পোনপ্ৰথম স্থান লাভ কৰা খেলুৱৈবোৰক সোণৰ পদকৰ সলনি একোখন পেইণ্টিং উপহাৰ দিয়া হৈছিল। আপুনি জানেনে আজি যেনেকৈ পুৰুষ-মহিলাই সমানে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিছে, পুৰণি সময়ত পৰা নাছিলে। মহিলা, গোলাম আৰু নাস্তিকক এই খেলত অংশগ্ৰহণ কৰিব দিয়া হোৱা নাছিল। 1968 চনত এই প্ৰতিযোগিতাত পোনপ্ৰথমে এজন খেলুৱৈক বেন বা খেলিবলৈ বাধা প্ৰদান কৰা হৈছিল। খেলুৱৈজনে খেলৰ আগমুহূৰ্তত 2 বটল বিয়েৰ খাইছিল আৰু সেইবাবে তেওঁক বেন কৰা হৈছিল। এতিয়ালৈকে গ্ৰীচ, অষ্ট্ৰেলিয়া, ফ্ৰান্স, ছুইজাৰলেণ্ড আৰু ব্ৰিটেইনে এনে দেশ যি প্ৰতিবাৰে এই প্ৰতিযোগিতাখনত ভাগ লৈছে। আমেৰিকাই কেৱল ইয়াৰে 1980 চনতহে ভাগ ল'ব পৰা নাছিলে, তাৰ বাহিৰে গোটেই কেইখনতে ভাগ লৈছে। আপুনি জানেনে আফ্ৰিকা আৰু এণ্টাৰ্কটিকাত এতিয়াও এই খেলবিধ অনুষ্ঠিত হোৱা নাই। এটি আমোদজনক কথা যে বিজেতাই ফটো তোলাৰ সময়ত তেওঁ অৰ্জন কৰা পদকটো দাঁতেৰে কামুৰি ফটো উঠে। অলিম্পিক খেলৰ ইতিহাসত আটাইতকৈ দীঘলীয়া কুস্তিৰ খেলখন চলিছিল 11 ঘণ্টা পৰ্যন্ত। 1912 চনত অনুষ্ঠিত হোৱা অলিম্পিক খেলত ৰাছিয়াৰ মাৰ্টিন আৰু ফিনলেণ্ডৰ আলফ্ৰেডৰ মাজত হোৱা এই ভীষণ যুঁজখনত অৱশেষত ৰাছিয়াৰ মাৰ্টিনে জয়লাভ কৰিছিল, কিন্তু তেওঁ ইমান ভাগৰি পৰিছিল যে ফাইনেল খেলখন তেওঁ খেলিব নোৱাৰিলে। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ বাবে 1916, 1940 আৰু 1944 চনত অলিম্পিক খেল অনুষ্ঠিত হোৱা নাছিল। আপুনি বাৰু জানেনে 1908 চনত ৰোমত হ'ব লগা অলিম্পিক খেলখন লণ্ডনত অনুষ্ঠিত হৈছিলগৈ। কাৰণটো হ'ল সেই সময়ত ইটালীৰ মাউণ্ট ভেচিয়াছ জ্বালামুখীৰ বিস্ফোৰণ ঘটিছিল। এটা সময়ত ক্ৰিকেট খেলো অলিম্পিকৰ অন্তৰ্ভুক্ত আছিল। 1900 চনত শেষৰবাৰৰ বাবে ক্ৰিকেট খেল অলিম্পিক খেলত খেলা হৈছিল, য'ত গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত এই খেলখন অনুষ্ঠিত হৈছিল, কিয়নো আন কোনো দেশৰ দলেই নাছিলে।
আৰু গ্ৰেট ব্ৰিটেইনে সোণৰ আৰু ফ্ৰান্সে ৰূপৰ পদক জিকিছিল। তেতিয়াৰ পৰা আজিলৈ ক্ৰিকেট খেলক এই প্ৰতিযোগিতাত স্থান দিয়া হোৱা নাই। বন্ধুসকল, আজিৰ আমাৰ বিষয়টো যথেষ্ট দীঘলীয়া, সেইবাবে ইয়াক দুটা ভাগত ভাগ কৰা হৈছে আৰু এইটো প্ৰথম ভাগ। দ্বিতীয় ভাগটো অতি সোনকালে আপলোড কৰা হ'ব, চাবলৈ নাপাহৰিব। আজিলৈ ইমানেই। যদি আপোনাৰ আমাৰ এই ভিডিঅ'টো উপভোগ কৰি ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব।